নমস্কাৰ সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে এটা নোটিছ আহিল আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে এটা নোটিছ আহিল যে 2026 চনৰ এইচএছ ফাইনেল এক্সাম কেতিয়া হ'ব সেই সন্দৰ্ভত এটা নোটিছ প্ৰকাশ পাইছে। নোটিছখন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা দিয়া হৈছে। আপোনালোকে স্ক্ৰীনত চাব পাৰে নোটিফিকেশ্যন। It is for information to all the head of the institution under the jurisdiction of Assam State School Education Board. Division 2 that Assam State School Education Board Division 2 has tentatively scheduled different types of examination to be held for the academic year 2025-26 as per given below. তাৰমানে 2025-26 বৰ্ষৰ বাবে যিটো বৰ্ষ আছে 2025-26 সেই বৰ্ষত মানে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ এক্সাম কেতিয়া হ'ব এই বিষয়ত এটা টেন্টেটিভ শিডিউল প্ৰকাশ কৰিছে। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে এফালে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এফালে এইচএছ ফাইনেল এক্সামিনেশ্যন বুলি দিয়া আছে। তো কোন মান্থত কি হ'ব, কেতিয়া এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম হ'ব, এই সকলোবোৰ দিয়া আছে, আপোনালোকে চাব পাৰে। এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন আগষ্ট মাহত 2025 চনত ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে, আৰু নৱেম্বৰত হাফ ইয়াৰলি এক্সাম হ'ব 2025ত, আৰু 2026 চনত ছেকেণ্ড ইউনিট টেষ্ট হ'ব জানুৱাৰী মাহত, আৰু মাৰ্চত 2026 চনত ফাইনেল এক্সাম হ'ব, এইটো মাৰ্চ মাহত হ'ব 2026 চনত, এইটো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। আৰু এতিয়া আহিল মোষ্ট ইম্পৰ্টেণ্ট এইচএছ ছেকেণ্ড ইয়াৰ যিটো ফাইনেল এক্সামিনেশ্যন হ'ব এইটো কেতিয়া হ'ব। 2025 চনৰ আগষ্ট মাহত হ'ব ফাৰ্ষ্ট ইউনিট টেষ্ট, আৰু নৱেম্বৰত হ'ব হাফ ইয়াৰলি এক্সাম 2025 চন। 2026 চনৰ জানুৱাৰী মাহত যিটো প্ৰি টেষ্ট বুলি হয়, ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং ইন দ্য ফাইনেল এক্সামিনেশ্যন 2026, যিটো প্ৰি টেষ্ট হয়, প্ৰি ফাইনেল বুলি কোৱা হয়, এইটো জানুৱাৰী মাহত হ'ব 2026 চনত, আৰু ফাইনেল এক্সাম হ'ব ফেব্ৰুৱাৰী মাৰ্চ মাহত 2026 চনৰ, এইটো জেনেৰেলি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ষ্টাৰ্ট হ'ব আৰু মাৰ্চত শেষ হ'ব। তাৰমানে 2026 চনত যিটো এইচএছ ফাইনেল এক্সাম হ'ব এইটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ষ্টাৰ্ট হ'ব আৰু মাৰ্চত শেষ হ'ব। তো আপোনালোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। তো আৰু কেতিয়া ৰিজাল্ট ডিক্লাৰেশ্যন হ'ব, ৰিজাল্ট দিয়াৰ ডেটটো দিয়া হৈছে এপ্ৰিল মাহত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব, আৰু এপ্ৰিল মাহৰ শেষৰ ফালে যিটো লাষ্ট উইক উইথিন 25 এপ্ৰিল এইটো এইচএছ ছেকেণ্ড ইয়াৰ বা ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তাৰমানে এইচএছ ফাইনেল এক্সাম হ'ব ফেব্ৰুৱাৰী মাৰ্চ মাহত 2026 চনত, আৰু ৰিজাল্ট দিব 2026 চনৰ এপ্ৰিল মাহত। তো আপোনালোকৰ কাৰণে বহুত সময় আছে, আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। তো আৰু যিবোৰ প্ৰেক্টিকেল আছে 30 মাৰ্কৰ হ'ব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি, এইবোৰ এক্সট্ৰাভাৱে হ'ব, এনে ফুল মাৰ্ক হ'ল 100। আপোনালোকে যদি চেনেলত নতুন হয় তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।